এই মুহূৰ্তত অসমবাসীৰ বাবে আহিছে এটা খুবেই দুখবৰ যিটো খবৰ শুনাৰ পিছত আপোনাৰো চকুলো বৈ আহিব। জনপ্ৰিয় অভিনেতা প্ৰাণজিৎ দাস আৰু আমাৰ মাজত নাই। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অসমৰ ভ্ৰাম্যমাণ জগতৰ বাবে এক দুখবৰ। বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাসৰ দেহাৱসান। উল্লেখ্য যে অভিনয় কৰি থাকোঁতে মঞ্চত ঢলি পৰিছিল অভিনেতাজন। যোৱা 6 জানুৱাৰীত ষ্ট্ৰোকত আক্ৰান্ত হোৱা অভিনেতাজনে চিকিৎসাধীন অৱস্থাতে আজি পুৱা 10:04 গুৱাহাটী মেট্ৰ' হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। অভিনেতাজনৰ মৃত্যু শিল্পী জগতৰ বাবে এক অপূৰণীয় ক্ষতি। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, অভিনেতাজনৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে। ভিডিঅ'টো ইমানেই আছিলে। এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।